নাচনী বিহুলৈ আহিলে বহাগৰ বিহু নমস্কাৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল ফিৰাজাৰ ব্লগ আৰু মই আছোঁ এতিয়া ঘৰত তো আজি আছে আমাৰ বিহু মানে আমাৰ গ্ৰুপটো বিহু আছে দুনিত এখন বিহু আছে তাতে যাম আৰু এতিয়া বাজিল 9:30 তো তাতে 11টা মানৰ পৰা বিহু হ'ব আমাৰ মোৰ গ্ৰুপটো আহি আছে তো মই গাড়ী উঠিম চনাম চকত তো তাৰ পৰা যাম দেখাম সকলো হ'ব কেনে লাগে ক'ব বিহু দেখাই আছোঁ আজি ধুনীয়াকৈ আৰু ধামাকাদাৰ হ'ব আজি ভিডিঅ'টো তো চাই যাব ভিডিঅ'টো এণ্ডলৈকে তো ফ্ৰেছ হৈ লওঁ আৰু উঠিছোঁ অলপ আগত জাষ্ট মুখ হাত ধুলোঁ তো গা চা ধুই লওঁ দেখাই আছোঁ ভিডিঅ'টো এণ্ডলৈকে চাই যাব এইফালে মোৰ বিহুৰ পোচাকযোৰা আছে ধুনীয়াকৈ আৰু এইফালে ধুনীয়াকৈ লৈ লৈছোঁ চাপি তো বেগত ভৰাই লওঁ তো তাতে ৰেডি হ'ম তাতে যাই ড্ৰেছ কৰিম হ'ব আহি গ'লোঁ ৰেডি আৰু ফুল গাড়ী ৰখি আছোঁ এতিয়া ইহঁত আহি আছে ইহঁত আহিলে যাম দেখাই আছোঁ বলক তো গাইছ আমি এতিয়া ধুনীয়াকৈ বিহুতলীত যাই আছোঁ আৰু এইফালে আছে আমাৰ লগত বিকাশ আঁচনি এজনী তো আৰু খুৰা এইফালে গাড়ী চলাই আছে এইফালে খুৰী ইয়াত আছে তো ধুনীয়াকৈ যাই আছোঁ দেখাই আছোঁ তাতে এইফালে কি হয় আজি আৰু বহুত জেগাত বিহু আছে ৰাতিলৈ আছে তো চাই যাব ভিডিঅ'টো একেলগে তো বলক গাইছ নেক্সট মানে নেকি মই তোমাক ভাল পাওঁ জানানে তো গাইছ আমি এতিয়া ধুনীয়াকৈ পাথৰিঘাট পাই গ'লোঁ আৰু এতিয়া চাইডৰ দেখাই আছোঁ बड़ा हरामी हो बेटा গাইছ আমি এতিয়া দীপিলা পাই গৈছোঁ আৰু পাপনদাৰ গান ধুনীয়াকৈ শুনি শুনি গৈ আছোঁ আমাৰ ৰাইডটো বঢ়িয়া হৈ আছে এতিয়া ধুনীয়াকৈ যাই আছোঁ তো তাতে যাই দেখাম বিহু মাৰিম আৰু দিনতে হ'ব আজি বিহু হোটেল এই ইয়াতে খাওঁ দে এতিয়া চাহ খাই লওঁ আমি গোটেইকেইজনে ইয়াতে খাওঁৱেই ইয়াতে তো গাইছ ইয়াতে চাহ খাই লওঁ অলপ অলপ একাপ একাপ কি পায় আমি ধুনীয়াকৈ এতিয়া বাহিৰত ওলাই দিওঁ আৰু কাষ আজাও মেৰা পিছে পিছে আজাও চাহ খাই ৰাতিলৈ আহিব পাৰে আৰু বৰষুণ এতিয়া আমি চাহ খাওঁ তলত সোমাই গৈছোঁ ধুনীয়াকৈ ইয়াতে দীপিলা আৰু এইফালে আমি গৰম গৰম চিংৰা আৰু চাহ খাই পেলাই ইয়াৰ পৰা ওলাই দিওঁ তো এইফালে আছে সিহঁত এইটো আমাৰ ঢুলীয়া আগতে আহি ৰেডি হৈ আছে মোটামুটি 1 ঘণ্টামান আগতে আহি কেইটা বজাত আহিছে 10টাত 10টাৰ পৰা আহি ৰখি আছে আমি এতিয়া আহি হৈছোঁ তো গাইছ বলক এইফালে আছে ফাংচন আৰু দেখাই আছোঁ বলক আৰু বিহু আছে এইফালে আমি গোটেইঘৰ ৰেডি পূৰা ওলাই পেলাই ড্ৰেছ চেছ কৰি লৈছোঁ এনেই অলপ প্ৰেক্টিছ কৰোঁ ঢোল চোল বজাই তো গাইছ এইফালে প্ৰগ্ৰেম হৈ আছে আৰু ইয়াৰ পিছত আমি বিহু মাৰিম দেখাই আছোঁ চাই যাব তো গাইছ আমি ধুনীয়াকৈ এতিয়া বহি আছোঁ খোৱা হৈ আছে তাৰপিছত খোৱা হ'ব এতিয়া প্ৰগ্ৰেম হৈ আছে তাৰপিছত আমাৰ ৰিলছ বনাই আছে ধুনীয়াকৈ সিহঁতে চাই দেখাই আছোঁ 7 6 5 4 3 ষ্টাৰ্ট আমাকো দেখাই দিবি ভাই আকৌ যিদিনা প্ৰথম দেখো যিদিনা মৰমী নাচনী বিহুলৈ আহিলে বিহুলৈ
বিহু হৈ আছে এইফালে আমি ডেন্স চেন্স কৰি ল'লোঁ আৰু এনে ডেন্স কৰিছোঁ এনজয় কৰিছোঁ টাইম লাগিব বিহুৰ কাৰণে তো চাই যাব ভিডিঅ'টো আৰু এইটো হৈছে পাৰপৰা আমি ধুনীয়াকৈ যাই আছোঁ এতিয়া মানে বিহু মাৰিম এতিয়া চাব আৰু ভিডিঅ'টো এনজয়লৈকে বলক A few moments later. আমি এতিয়া পাথৰিঘাট মানে বৰিচকা পাই গৈছোঁ পাথৰিঘাট পাৰ হৈ আহিলোঁ আৰু আমি এতিয়া যাই আছোঁ এতিয়া আৰু বৰগোলাত প্ৰগ্ৰেম হৈ আছে ইয়াৰ পিছত নেক্সট প্ৰগ্ৰেম আমাৰ তো এইফালে আমাৰ নাচনী ৰেডি হৈ আছে আৰু ৰেডি তো দেখাই আছোঁ চাই যাব আৰু ইয়াতে প্ৰগ্ৰেম কৰিম তো চাব আৰু গাইজ দেখাই আছোঁ বলক 20 minutes later.
তোহরে মাকুমালে ও বনিতে কুলিতে দিনালে ও বনিতে কুলিতে নোমাতে খুনি ও বনিতে গাছে নোনা চরণি ও বনিতে বিহু বিহু বিহুতি ও বনিতে বিহু মাটি নীতি ও বনিতে কাটিয়ে বিহু কঙালি ও বনিতে মাঘত বিহু ভোগালী ও বনিতে বহাগতে ধেমালি বহাগতে ধেমালি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিণীতা দাসলৈ এইবাৰৰ প্ৰতিযোগী 2 hours later. গাইছ আমি এতিয়া ৰঙামাটিত আহিছোঁ আৰু ৰঙামাটিত প্ৰগ্ৰেম আছে তো ৰঙামাটিত আহি আছোঁ এতিয়া ৰঙামাটি পাই গ'লোঁ ইয়াতো প্ৰগ্ৰেম কৰিম তো গাইছ আজি আমি প্ৰায় 5খনমান বিহু মাৰিলোঁ আৰু আজি সামৰণি মাৰোঁ তো আজি এইখিনিয়ে আছিল তো লগ পাম এটা নতুন ভিডিঅ'ত নতুন জেগা হৈছে আজিলৈ বাই বাই নমস্কাৰ বম বম কি ব্লগ ব্লগ সবাই সাবস্ক্রাইব কৰি দিবা আমাৰ একদম খাটি অসমীয়া ল'ৰা বুজিছা নাই আমাৰ একদম মৰমৰ ল'ৰা আজি বিহু মাৰি আজি আপোনাৰ দিনৰ 1:30টাৰ পৰা আমি এতিয়া তিল নাও আপোনাৰ 12 AM হৈছে বৰ্তমান 12টা বাজিছে ৰাতিপুৱা আপোনাৰ 1:30টাৰ পৰা মাৰিছোঁ মাৰি আছোঁ একদম মজা ফিলিং হেপী চিৰাজৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তো লগ পাম এটা নতুন জেগা হৈছে আজিলৈ মানে বাই বাই গাইজ বাই